মইনাকাই চক মই এটা কবিতা আবৃত্তি কৰিম। কবিতাৰ শিৰোনাম কুমপুৰ সপোন ভূত পোৱালি। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মা, মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি আৰু দুজনী নাক চিলিকা, চকু তেলেকা, টিলিকা টিলিকা, পিলিকা পিলিকা যখিনী ছোৱালী। এটা কলা, এটা বগা, নাঙঠ পিঙত ভূত। কথা পাতে তাকুত তাকুত কুত। এটাই ক'লে ফুট ফুট ফুট, ইটোৱে মাক নাক জোকাৰি ক'লে ধুত ধুত। মা, দেখিবলৈ এনে ভাল ভূত পোৱালি নাচ, কিবা কিবি গান গাই ফুচ ফুচ ফাচ। মনে মনে কাম কৰে খোজ খাচ খাচ। এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি, যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি। যখিনীহঁতে নেপেলালে একেলগে ভৰি। চৰ খোৱা যখিনীয়ে নাচে কঁকাল ভাঙি, কুটু কুটু